হাই এতিয়া জাষ্ট লাঞ্চটো কৰি পেলাই ওলালোঁ এয়া টিভি চাই আছিলোঁ এই চাই পেলাই মনটোহে বেয়া লাগিল হাই গুড মৰ্ণিং বাপৰে ৰাতিপুৱাই কি বৰষুণ কামত যাব ওলাইছোঁ এতিয়া ট্ৰেফিকত ফচি বহি আছোঁ কালি ৰাতি প্ৰায় বৰষুণ দিয়া নাই জানো 3টা মানৰ পৰা আৰম্ভ হৈছে গোটেই চাগে আজি সেই দিনটো মনত পৰি গৈছে সিদিনা যে পূৰা ফচিছিলোঁ যে চবখিনি মানুহ আমি বাৰিষাত আৰু আজিও সেই অৱস্থা হ'ব নেকি নাজানো আৰু চাওঁচোন এতিয়া কি হয় দিনটো আৰম্ভটো হ'লেই পূৰা বৰষুণৰ মাজত আৰু বাকী আৰু যি কৰোঁ আজি দিনটো দেখাই থাকিম ডেইলি ব্লগ শ্বুট কৰি আছোঁ চ' দিনটো আজি যি কৰোঁ দেখাই থাকিম পিছে য়েছ আমি কিছুমান নিউ ডেভেলপমেণ্টছো কৰি আছোঁ আমাৰ নিজৰ লাইফত চ' সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বহুত জল্দি চ' এবাৰ জাষ্ট বস্তুবোৰ ছেটল হৈ যাওক তাৰপিছত দেখাম আপোনালোকেতো জানেই যে আমাৰ এটা কোচিং চেণ্টাৰ আৰু মোৰ চেম্বাৰ এটা ৰূপনগৰত আছে চ' ৰিগাৰ্ডিং ডেটে আমাৰ কিবা কিবি আৰু অলপমান ডেভেলপমেণ্ট কৰি আছোঁ চ' সেইখিনিও মই লাহেকৈ দেখাম গুড মৰ্ণিং এতিয়া বাজিছে ৰাতিপুৱা 6টা উঠিলোঁ আৰু এতিয়া চাগে জিম যাওঁ জিম যাব পাৰোঁ নে নোৱাৰোঁ মই চিয়'ৰ নহয় কাৰণ আমাৰ জিমৰ ওচৰতে পানী হৈ আছে সেইকাৰণে যদি জিম নাযাওঁ হোমৱৰ্কআউটে কিবা এটা কৰি ল'ম ক্ৰছফিট নহ'লে য়োগা কিবা এটা মিলাই পেলাই কৰি ল'ম চ' সেয়াই এতিয়া খবৰ লওঁ এতিয়া জিম খোলা আছে মানে জিমক যাব পাৰে নে নোৱাৰি যদি জিম যাব পাৰে তো জিমেই গৈ থাকিম ৱৰ্কআউট কৰি পৰা ভাগৰি গৈছোঁ আজি পূৰা ক্ৰছফিট আৰু সেয়া কৰিলোঁ ফ্ৰী হেণ্ড এণ্ড ক্ৰছফিট কৰিলোঁ ফ্ৰী হেণ্ডো ৱেইট লৈছোঁ বাৰু এণ্ড আফটাৰ ৱৰ্কআউট যোনটো মোৰ প্ৰটিন শ্বেক খোৱা যিহেতু জিম যোৱা নাই বাট ষ্টিল আৰু ৱৰ্কআউট যিহেতু কৰিছোঁ সেইকাৰণে প্ৰটিনটো খাই লওঁ মই খাওঁ PPI ৱে প্ৰটিন ইয়াতে দিছ ইজ অনলি কনচিষ্ট অফ মিল্ক অ'কে চ' এইটো মিল্ক প্ৰটিন হয় চ' প্ৰটিন ইয়াৰ পৰা মই 25 গ্ৰামছ অফ প্ৰটিন পাম সেইকাৰণে প্ৰটিন আমাৰ বডিৰ কাৰণে খুব ইম্পৰ্টেণ্ট আৰু যিহেতু ইম্পৰ্টেণ্ট সেইকাৰণে মই যিমান পাৰোঁ প্ৰটিন চ'ৰ্চটো লওঁ নেচাৰেলি চ' এইটো একো আৰ্টিফিচিয়েল সেয়া নহয় চ' ইটছ এ মিল্ক কম্পজিশ্যন প্ৰটিন সেইটো বেলেগ একো নাই এতিয়া অফিচ গৈ আছোঁ বতৰটো এতিয়াও ডাৱৰীয়াই হৈ আছে বৰষুণ দিব নেকি নাজানো আৰু এই আৰু কিমান আৰু বৰষুণ লৈ পেলাই ভয় খাই থাকিম বৰষুণ হ'ব পানী হ'ব আমাৰ ঘৰৰ তলততো পূৰা পানী হয় নাজানো আৰু যদি বৰষুণ দিয়ে নাজানো আৰু কি কৰিম ওলাই আহিছোঁ কাম আছে এতিয়া অফিচ গৈ আছোঁ অফিচৰ পিছত সেয়া কৰিম মোৰ চেম্বাৰলৈ যাম তাৰপিছত ফাহাদৰ কোচিং চেণ্টাৰ আছে চ' সেইবিলাক কৰোঁতে মেলোঁতে ঘৰ আহিম চাগে 7টা মানত চ' সেইকাৰণে গোটেইখিনি বস্তু একেবাৰে মই পেক কৰি লওঁ লাঞ্চটো চাগে মোৰ আব্বাৰ তাত কৰিম মোৰ ওচৰত পৰে সেইকাৰণে পটককৈ লাঞ্চটো কৰি আহিম বাকী আৰু চব বস্তু লৈ আহিছোঁ আৰু একদম ৰাতিলৈকে ওলাই আহিছোঁ আৰু আইচিং কৰিছোঁ মই কৈছিলোঁ নহয় মই সেয়া দেখাম বুলি যদি কিবা ভাল ফিডবেক পাওঁ মই আপোনালোকক জনাম সেই পিম্পলটো দেখিছেনে ইমান ডাঙৰ এটা পিম্পল নাজানো এতিয়া আইচিংটো বাৰু স্কিনত এটা গ্ল' আনে বাৰু এইটো বেয়া বস্তু নহয় ভালেই হয় কিন্তু মোৰ মুখত যে পিম্পল উঠেই আৰু এটা দুটা উঠিয়ে থাকে হাই এতিয়া জাষ্ট লাঞ্চটো কৰি পেলাই ওলালোঁ এতিয়া গৈ আছোঁ কোচিং চেণ্টাৰলৈ ফাৰাদো গৈ আছে আৰু চেম্বাৰলৈ আজি মোৰ ক্লাইণ্ট নাই চ' মই ফাৰাদকে হেল্প কৰিম ইফ আই হেভ টু ডু চামথিং ইন কোচিং চেণ্টাৰ Hi.
চ' জাষ্ট আহি পালোঁ মইতো কৈছিলোঁ আজি মোৰ বিশেষ একো কাম নাছিলে আজি চেম্বাৰত চ' সেইকাৰণে মই গুচি আহিলোঁ ঘৰলৈ আৰু ফাৰহাদে জাষ্ট ড্ৰপ কৰি থৈ গ'ল যিহেতু কোচিং চেণ্টাৰত ক্লাছ চলি আছে আৰু সেইকাৰণে সি আকৌ মোক ড্ৰপ কৰি পেলাই গ'লগৈ মোৰ ইমান অশান্তি লাগিলে থাকিবলৈ সেইকাৰণে গুচি আহিলোঁ আৰু এতিয়া যিহেতু গধূলি হৈছে কিবা এটা খাওঁ এইটো টাইমত মোৰ ইমান ভোক লাগে সেইকাৰণে কিবা এটা ভাবিছোঁ বনাওঁ অ'টছৰ কিবা এটা দি আৰু যেতিয়া ফাৰহাদ আহিব ডিনাৰটো ডিচাইড কৰিম আৰু সি বা কি খায় চ' সেইটো হিচাপে প্লেন কৰি পেলাই ডিনাৰটো বনাম আজি ডেইলি ব্লগে শ্বুট কৰি আছোঁ যিহেতু চ' আজি দিনটো মই কি কৰি আছোঁ কি নকৰোঁ সেই গোটেইখিনি বস্তুৱে মই দেখাবলৈ ট্ৰাই কৰোঁ আৰু দুপৰীয়াটো কৈছিলোঁৱে আব্বাৰ তাত খাওঁ আমি প্ৰায় আব্বাৰ তাতে খাওঁ কাৰণ কোচিং চেণ্টাৰৰ পৰা ওচৰ হয় আমাৰ সেইকাৰণে পটককৈ তাতে লাঞ্চটো কৰি পেলাই আৰু আকৌ কামত লাগি যাওঁ আৰু মোৰো অফিচৰ পৰা ওচৰ হয় চ' এনেকুৱা মিলাই লওঁ ঠিক আছে আৰু বাকী মই যেতিয়া অ'টছৰ এইটো বনাম মই সেইটো দেখাওঁ বাৰু আপোনালোকক মই এইমাত্ৰ জাষ্ট চেঞ্জ কৰিছোঁ চেঞ্জ কৰি পেলাই অলপমান বহিলোঁ সেইকাৰণে ভাবিলোঁ কি এটা জাষ্ট আপডেট এটা দি দিওঁ আপোনালোকক সেয়া মই অ'টছেদি অলপমান গাখীৰ লৈ পেলাই অ'টছটো যেনেকুৱা বইল কৰি দিছোঁ আৰু অলপমান ইয়াতে ড্ৰাই ফ্ৰুটছ আৰু ডাৰ্ক চকলেট দি দিছোঁ খাওঁ এতিয়া কেনেকুৱা বা হৈছে চাওঁ এয়া টিভি চাই আছিলোঁ এই চাই পেলাই মনটোহে বেয়া লাগিলে এই কেলকাটা ৰেপ কেছটো চাই আছিলোঁ কি যে মানুহ এইবোৰ মানুহ নহয়েই আচলতে এইবোৰ মানুহৰ কেটেগৰীতে নপঢ়ে ইমান বেয়া আৰু ঘিণ লগা কাম কৰিছে মানে ইয়াতে মানে একো শব্দই নাই আৰু মানে ছোৱালী এজনীয়ে হস্পিটেলত নিজৰ ডিউটি কৰি আছে তাতো ছোৱালী এজনী ছেফ নহয় নিজৰ ৱৰ্ক প্লেচত যদি ছেফ নহয় তো ক'ত ছেফ হ'ব আৰু এই ৰেপ হওক এইবোৰ জোকোৱা মেলা চব বস্তুৱে ছোৱালী এজনী ইমান দিন মানে ওলাই গ'লে ইমান এইবিলাক ধৰণৰ প্ৰব্লেম সদায় ফেচ কৰিব লাগে অন এ ৰেগুলাৰ বেচিছ তাৰ ওপৰত এইবোৰ ভয় ৰেপ হ'ব তাৰপিছত কোনোবাই জোকাব এইবোৰতো ভয় সদায় থাকে কাৰণ ইয়াতে আমাৰ ইয়াতে একো ষ্ট্ৰিক্ট ল নাই যেতিয়া ষ্ট্ৰিক্ট লজবোৰ হ'ব ইমপ্লিমেণ্ট হ'ব তেতিয়াহে চাগে ছ'চাইটিখন চেঞ্জ হ'ব মানুহবোৰৰ ভয় নোহোৱা হৈ গৈছে যে ছোৱালী মানুহ ডক্টৰে যোনে নিজৰ ডিউটি কৰি আছে তাতে ৰেপ কৰি দিছে জাষ্ট ভাবকচোন ইয়াত মানে ক'বলৈ মানে একো নাই আৰু সেইবোৰ মানুহ মানে সেইবোৰ মানুহ মানুহে নহয় সিহঁতক একচুৱেলি মানে অকল যোনখিনি আমাৰ লিগেল ছিষ্টেমত যোনখিনি মানে সিহঁতৰ এগেইনষ্ট একশ্যন লয় সেইখিনিয়ে মানে যথেষ্ট নহয় সিহঁতক তাৰ পৰাই যোন সিহঁতে যেনেকুৱা সেয়া ভিক্টিমবোৰক মাৰে সেনেকুৱাই মাৰিব লাগে সেইটোৱে সিহঁতৰ পানিছমেণ্ট হ'ব লাগে মানে দেখিয়ে মানে যেতিয়া চাই আছোঁ গোটেই ভিডিঅ'টো লাহে লাহে গম পাই গৈছোঁ নোম শিয়ৰি গৈছে ইমান ভয় লগাকৈ ছোৱালীজনীক ইমান মাৰিছে ৰেপ কৰিছে আৰু কি কৰা নাই আৰু আহিলোঁ কিটচেনত এতিয়া ডিনাৰ প্ৰিপেয়াৰ কৰোঁ এই চিকেন অলপ মেৰিনেট কৰি থৈছোঁ গ্ৰিলে কৰি দিওঁ ইমান সেয়া কৰি থাকিব মন যোৱা নাই তেল মছলা খাই থাকিব মন যোৱা নাই চ' সেইকাৰণে গ্ৰিল কৰি দিওঁ এটলিষ্ট তেলটোতো নপৰে এই দুজনী কেমেৰা দেখিলে পলাব বিচাৰে এয়া ডিনাৰ বনাব ষ্টাৰ্ট কৰিলোঁ প্ৰায় আহিয়ে পোৱা নাই কেইটা বাজিলে 9টা বাজিলে আহি অহাই নাই বনাই দিলোঁ আৰু খাম আকৌ ৰাতিপুৱা কাম আছে সেইকাৰণে ৰাতিপুৱাৰ কাৰণে কি কাপোৰ পিন্ধো মই সেইটো ৰাতিয়ে ট্ৰাই কৰোঁ ঠিক কৰি থ'বলৈ নহ'লে বহুত দৌৰা-দৌৰি হয় ৰাতিপুৱা চ' সেইকাৰণে এতিয়া সেইখিনি কৰোঁ চাওঁচোন কি পিন্ধোঁ যোৰ কাপোৰ ইস্ত্ৰি কৰা আছে সেইযোৰকে পিন্ধি লওঁ আৰু কালি বহুত দিন হ'ল মেখেলা চাদৰ বা শাৰী পিন্ধি যোৱা নাই যাব লাগিব নহ'লে শাৰীবোৰ সেনেকুৱাই পৰি থাকে একদম এনেকুৱাই পৰি থাকে আৰু পিন্ধাই নহয় সেই বিয়াৰ সময়তে মোৰ শাৰী জেনেৰেলি নিকিনো সেই বিয়াতে যি মানে শাৰী উঠিছিল সেইবোৰেই পিন্ধা হোৱা নাই চ' এতিয়া আৰু নতুনকৈ মাজে সময় লওঁ এনেকুৱা নহয় যে নলওঁ কেতিয়াবা দেখি গ'লোঁ মিন্ত্ৰাত ইমান ধুনীয়া শাৰী লৈ লওঁ কিন্তু প্ৰায় কম পিন্ধোঁ মানে মই শাৰী পিন্ধিবলৈ ভালকৈ নাজানো পাৰোঁ মেখেলা চাদৰ ভালকৈ পিন্ধিব পাৰোঁ কিন্তু শাৰী অলপমান টান পাওঁ আম্মাই হেল্প কৰি দিলেহে মই পাৰোঁ শাৰী পিন্ধিবলৈ কিন্তু মেখেলা চাদৰ ভালকৈ পাৰোঁ তাকে এতিয়া চাওঁ এই কাপোৰ ওলাই থ'লোঁ ৰাতিপুৱা জিম যাব পাৰোঁ বা নোৱাৰোঁ নাজানো
তাকে আমি ভাবি আছোঁ জিমটো চেঞ্জে কৰোঁ নেকি কাৰণ আমাৰ জিমৰ ওচৰতে পানী হয় বৰষুণ যোনদিনা দিয়ে সেইদিনা জিম মিছ হয় আজিতো হোম ৱৰ্কআউটে কৰিছোঁ চ' চাওঁচোন কি কৰোঁ কি চিনেমা চাই আছা এই ৰুমটোত মানে মই মোৰ কাপোৰ চাপোৰবোৰ থওঁ এইটো মোৰ ক্লজেট ৰুম টাইপে হয় কিন্তু কব্জা কৰে মা দেউতা আৰু বেগমে টিভিটো আছে কাৰণে সেই টিভিটোত সেই গধূলিৰ পৰা সোমাই থাকে তাইৰ ৰুম বোলে চাওকচোন মোক আহিবই নিদিয়ে মই আহিলেও মানে অলপ টাইমৰ কাৰণে মানে সিহঁতে ওলাব তাৰপিছত নক কৰি থাকিব হ'ল নে নাই আজিলৈকে আহিছোঁ আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোক ফ'ল' কৰিব দেই ইনষ্টাগ্ৰামত আলফিজ ট্ৰান্সফৰ্মেশ্যন বাই